Hello friends, মই ভিডিওতে পুনৰ আপোনালোক সকলোৰ বাবে লৈ আনিছো এটা নতুন ভিডিও friends আজি এই ভিডিওটো মই আপোনালোকৰ বাবে লৈ আনিছো এটা ভাল খবৰ ভাল খবৰটো এনেকুৱা যে জিঅ'য়ে হোলি অৰ্থাৎ ফাকুৱাৰ উপলক্ষে লৈ আনিছে এটা বিশেষ অফাৰ এই অফাৰটো প্ৰতিজন জিঅ' ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আনিছে আৰু ই কেৱল এনেকুৱা নহয় যে কেৱল মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে এই অফাৰটো আছে বা জিঅ' ফাই ব্যৱহাৰকাৰীসকলৰ বাবে এই অফাৰটো আছে এই অফাৰটো জিঅ' ফাই আৰু মোবাইল ব্যৱহাৰকাৰী সকলোৰ বাবে আছে আৰু ইয়াত কিছুমান টাৰ্মছ আছে বা কণ্ডিশ্যন আছে আৰু জিঅ'য়ে অফাৰটোত দিছে যে কিছুমানক 5 GB ডাটা দিছে ফ্ৰীকৈ কিছুমানক 10 GB ডাটা দিছে কিছুমানক 15 GB কৈ ডাটা দিছে ফ্ৰীকৈ আৰু ইয়াত কিছুমান টাৰ্মছ আছে আৰু কণ্ডিশ্যন আছে আৰু ইয়াক কেনেদৰে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম যে কেনেকৈ আপোনালোকে ইয়াক চাব পাৰে পাব পাৰে আৰু ইয়াক কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু কিমান দিনলৈকে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰিব তাৰ বাবে প্ৰথমতে আপোনালোকে যিসকল মোবাইল ব্যৱহাৰকাৰী আছে সেইসকলে তেওঁলোকৰ মোবাইলত মাই জিঅ' এপটো অপেন কৰক আৰু লগ ইন কৰক জিঅ' আইডিটো আৰু যিসকলে লেপটপ ব্যৱহাৰ কৰিছে আৰু মাই জিঅ' এপ নাই সেইসকলে ব্ৰাউজাৰত টাইপ কৰিব পাৰে geo.com টাইপ কৰিব পাৰে আৰু তেওঁলোকে নিজৰ জিঅ' আইডিটো লগ ইন কৰিব লাগিব লগ ইন কৰিবলৈ সাইন ইনত ক্লিক কৰিব লাগিব কিছুমান ইউটিউবাৰে হয়তো এইটো কৈছে যে পাৰ ডে আপোনালোকক দিব 5 GB কৈ কিছুমানে কৈছে যে পাৰ ডে আপোনালোকক দিব 10 GB কৈ ই আচলতে এনেকুৱা নহয় যে আপোনালোকক পাৰ ডে দিব ই আচলতে আপোনালোকক দিব কেৱল এবাৰে দিব 10 GB দিব বা আপোনালোকে 5 GB পাব বা আপোনালোকে 15 GB কৈ ডাটা হ'ব কিছুমানৰ হয়তো 1 মাৰ্চ অৰ্থাৎ কালি এক্টিভ হৈছে কিছুমানৰ হয়তো আজি হ'ব বা কিছুমানৰ হয়তো কালিলৈ এক্টিভ হ'ব আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব মই কৈ দিছোঁ আপোনালোকে লগ ইন কৰাৰ পাছত মাই প্লেনছত ক্লিক কৰিব মাই প্লেনছত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাব যে 2 এক্টিভ প্লেনছ আপোনালোকে পাব দেখিবলৈ 2 এক্টিভ প্লেনছ প্ৰথম এক্টিভ প্লেনটো হৈছে যে আপোনালোকে যিটো ৰিচাৰ্জ কৰিছিল মই যিহেতু ইয়াত 149 ৰিচাৰ্জ কৰিছিলোঁ আৰু 1.50 GB পাৰ ডে ডাটা পাইছিলোঁ আৰু ইয়াত আপোনালোকে অলপ তলৰ ফালে স্ক্ৰল কৰিলে দেখা পাব যে এড অন বুলি এটা লিখা আছে 10 GB আৰু মই 10 GB ডাটা পাইছোঁ টোটেল 10 GB ডাটা পাইছোঁ আৰু মই ব্যৱহাৰ কৰিছোঁ গতিকে ইয়াত মোৰ এতিয়া এভেইলেবল আছে 9.30 GB ডাটা প্ৰথমতে আপোনালোকে যিটো ৰিচাৰ্জ কৰিছিল সেইটো ব্যৱহাৰ কৰিব পাৰিব আৰু সেইটো ব্যৱহাৰ কৰি শেষ হোৱাৰ পাছত আপোনালোকে এই 10 GB ডাটাৰ ভিতৰত বা 15 GB আপোনালোকে যিটো ডাটা পায় সেইটোৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু ই কিমান দিনলৈকে ভেলিডিটি আছে আপোনালোকে ইয়াত দেখিবলৈ পাব ভেলিড টিল 29 মাৰ্চ 2018 অৰ্থাৎ মই এই 10 GB ডাটাটো ব্যৱহাৰ কৰিব পাৰিম কেৱল 29 মাৰ্চ 2018লৈকে আৰু ফ্ৰেণ্ডছ আপোনালোকে যিমান পাৰে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আপোনালোকৰ চিনাকি যিমানসকল জিঅ' ব্যৱহাৰকাৰী আছে সেইসকলে গম পায় যাতে কেনেকৈ ইয়াক পাব পাৰিব আৰু কিমান দিনলৈকে আচলতে ইয়াক ব্যৱহাৰ কৰিব পাৰিব আৰু কিমান GB ডাটা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব সঠিক তথ্য জানিব পাৰে আৰু আচলতে 5 GB ব্যৱহাৰ কৰিব পাৰিবনে 10 GB ব্যৱহাৰ কৰিব পাৰিবনে 15 GB ব্যৱহাৰ কৰিব পাৰিব এই সম্পৰ্কে আচল কথাটো গম পায় তেওঁলোকে আৰু যদিহে আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক আৰু কমেণ্ট কৰক যদিহে আপোনালোকে কিবা বুজি পোৱা নাই আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম